নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ গৈ আছোঁ মৰিগাঁও জিলাৰ মইৰাবাৰীৰ আলিপুখুৰী থকা পাতেকেবুৰী সত্ৰলৈ, যিখন ঠাইক স্থানীয় ৰাইজে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বুলি মানে। আপুনি হয়তো আচৰিত হৈছে শুনি, ময়ো হৈছিলোঁ প্ৰথমতে। এইখিনি ঠাই ব্ৰহ্মপুত্ৰ নদীৰ 2 কিলোমিটাৰ ওচৰতে অৱস্থিত, নগাঁও বৰদোৱাৰ পৰা প্ৰায় 500 কিলোমিটাৰ নিলগত। সত্ৰৰ সম্পাদকৰ লগত সাক্ষাৎকাৰ লওঁতে তেওঁ নিজেই সকলো কথা বিৱৰি ক'লে। আহক গুৰুজনা শংকৰদেৱৰ জন্মস্থানলৈ যাওঁ, অসমৰ ৰাইজে নজনা বহুতো ৰহস্যৰ কথা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ বন্ধুসকল, মই গোপাল কৃষ্ণ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, শংকৰদেৱৰ জন্ম হোৱাৰ পিছত শিশুকালটো ইয়াতে তেখেতে কটাইছিলে। শিশুকালটো প্ৰায় প্ৰাঞ্জল কিমান বছৰলৈকে কটাইছিলে? 7 বছৰলৈ শুনামতে 7 বছৰ। একচুৱেলি এইবিলাক আমি সাজি কোৱা কথা নহয়। ইয়াত যিবোৰ আমাৰ সত্ৰৰ মানুহ আছে, সত্ৰৰ মানুহৰ পৰা আমি সুধি লৈছোঁ, আৰু তাতে কিতাপতো পুথি পত্ৰবিলাকতো লিখা আছে। আৰু ইয়াতে জন্মস্থান, এখন জন্মস্থান জন্ম হৈছিল ইয়াতে। আৰু গুৰুজনা বাল্যকালটো আৰু শিক্ষা দীক্ষা সকলোকৈ নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত হৈছিলে। আৰু কিতাপত আমি পাইছোঁ ইতিমধ্যে। আৰু বন্ধুসকল, তোমালোকে চাই যোৱা, এইখন হৈছে পাতেকেবুৰী থানখন। ইতিমধ্যে আমি পাইছোঁহি। বন্ধুসকল, আমি সৰুৰ পৰাই কিতাপ পত্ৰ পাই আহিছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 1449 খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ ওচৰৰ আলিপুখুৰী গাঁৱত জন্ম হৈছিল বুলি। আজিৰ তাৰিখত নতুন তথ্য এটা পোহৰলৈ আহিছে। আজি মোৰ এই ভিডিঅ'ত আপোনালোকে সেই ৰহস্যৰ কথা জানিবলৈ পাৰিব। সত্য অসত্য বিবেচনা কৰাটো আপোনাৰ দায়িত্ব। বন্ধুসকল, এইটো হৈছে পাটনা, যিটো মাটিৰে নিৰ্মিত, সংৰক্ষণ কৰি ৰাখিছে। জাষ্ট মই পাতেকেবুৰী সত্ৰৰ পৰিচালনা সমিতিৰ যিজন সম্পাদকক লগ পাইছোঁ। দাদা নমস্কাৰ। দাদা, ইয়াতে শংকৰদেৱৰ যিটো জন্মস্থান বুলি কয়, এইটো আগতে কিতাপবিলাকত নাপালোঁ আমি, কিন্তু এইটো কিয় তেনেকুৱা উজ্জ্বল কিয় হৈ পৰিলে? আপোনাৰ এই শ্ৰী আলিপুখুৰী পাতেকেবুৰী সত্ৰ হয়, বৰদোৱাতকৈ বহুত পিছত আৱিষ্কাৰ হৈছিল। আচ্ছা। বৰদোৱা আপোনাৰ আই কালিন্দীয়াই বৰদোৱা জীয়াৰীৰ কাৰণে বৰদোৱাখন ধুই চাফ চিকুণ কৰি ল'লে। হয়। আপোনাৰ 57 চনত ব্ৰিটিছৰ দিনত এইখন কৰ্তব্য হাবি জংঘল কাটি পেলাই গুৰুজনাৰ কিছুমান ইয়াত বস্তু আছে, সেইখিনি আৱিষ্কাৰ কৰিলে। আচ্ছা, খানোতে পাইছে নে? খানোতে পাইছে। কিবা কিতাপ পত্ৰত আছে নেকি উল্লেখ হৈ যে শংকৰদেৱৰ জন্মস্থান? ডক্টৰ মহেশ্বৰ নেওগ, লৰ্ড ডেণ্টন, হয়, কায়স্থ সমাজৰ ইতিবৃত্তি, হয়, আৰু যিসকল ডাঙৰ ডাঙৰ পণ্ডিত, হয়, তেখেতসকলে কৈ গৈছে যে বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত গুৰুজনা জন্ম হৈছিল। হয়, পাতেকী শব্দটো হৈছে 3টা পাত পোৱা সমষ্টিৰে পাতেকীবুৰী বেকেটত আছে। হয়, হয়। গতিকে তেতিয়াৰ পৰাই এই পাতেকীবুৰী শব্দটো চলিছে, আৰু এনেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰী আলিপুখুৰী হয় বুলিয়ে জনাজাত। তেখেত ইয়াতেই 12 বছৰ বয়সলৈকে আছিল। 12 বছৰ বয়সলৈকে? 12 বছৰ বয়সলৈকে আছিল। হয়। তাৰপিছত তেখেত 12 বছৰ বয়সত ইয়াৰ পৰা ট্ৰাইবেলৰ লগত কাজিয়া লাগি অত্যাচাৰত তেখেত ইয়াৰ পৰা বৰদোৱালৈ গৈছে। বৰদোৱালৈ গৈছিলে, হয়। শিক্ষা দীক্ষা সকলো তাতে হৈ গ'ল? বৰদোৱালৈ হৈছে, হয়। কাৰণ আগতে আছিল এইটো টেম্বুৱনী, বৰদোৱা নাছিল। হয়। টেম্বুৱনী আছিল ইয়ালৈকে, হয়। লাহৰীঘাটলৈকে আছিলে টেম্বুৱনী, হয়, টেম্বুৱনী জান। হয়। কিন্তু ইয়াৰ পৰা যেতিয়া মানুহ সৰহ হ'ল গুৰুজনাৰ, হয়, তেতিয়া জংঘল কাটি পেলাই বৰদোৱা আৱিষ্কাৰ কৰিলে। টেম্বুৱনী আছিল তেতিয়া। হয়, হয়। ৰাইজৰ পানীৰ অভাৱৰ কাৰণে হয়, গুৰুজনাই একে ৰাতিৰ ভিতৰতে বটগছজোপা বহাই দিয়াৰ কাৰণে গঙা সৃষ্টি কৰিলে, আৰু তেতিয়াৰ পৰাই সেই বৰদোৱা নহয় বত্ৰদবা নামে গাঁওখন হৈছে।
তাৰ আগতে কোনো বটদ্ৰৱা থান বা বটদ্ৰৱা নামঘৰ একো নাছিল। দাদা আমি ইয়াত কি কি দেখিবলৈ পাম বাৰু? তেখেতৰ পুথিয়ে পাজে যিখিনি আছে, হয় 12 নম্বৰ ভেটিত তেখেত জন্ম। হয় ৰাজধৰ সিংহই ইয়াত আলি খান্দিছিল, ৰাজধৰ সিংহ আলি খান্দিছিলে। খান্দি পেলাই ইয়াত পুখুৰী খান্দি পেলাই আলি বান্ধিছিল, হয়। সেইকাৰণে আলি পুখুৰী বুলি কৈছিল। হয় তেখেতৰ ইয়াত দোৰা বান্ধি আছে, দোৰা কাছৰ লগত খেলি ভাল পাইছিল। হয় তেখেতৰ লেলাৱতী পোৱাৰ কাৰণে লালি বিল আছে ইয়াতে। লালিবিল। তেখেতৰ কুসুম্বৰ ভূঞাৰ পৰিয়ালৰ 12 ভূঞা, ভূঞা পাম, হয়। ভূঞা পথাৰ গোটেইখিনি আছে। হয় শংকৰদেৱৰ মোমায়েক সন্তান দলৈ, হয়। দলৈ গাঁও আছে। দলৈ গাঁও আছে। তেখেতৰ স্নান ঘাটটো আছে, ব্ৰহ্মপুত্ৰৰ লগত সংযোজন আছে। স্নান ঘাট ইয়াত আছে নেকি? হয়, এইটো সেইটোৱে নেকি? এইটো ব্ৰহ্মপুত্ৰ। বন্ধুসকল তোমালোকক মই দেখুৱাই দিছোঁ এইটো স্নান ঘাটটো। আৰু তাৰপিছত ব্ৰহ্মপুত্ৰলৈ যিটো অহা যোৱা বাট আছিলে সেইটো হয় বৰজান। সেই বৰজান। বৰজানটো ইয়াতে আছে। ইয়াতে আছে। হয়। পুথি বাজিয়াত থকা বৰজানটো ইয়াতে আছে। আমাৰ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰলৈ মাত্ৰ 2.5 কিলোমিটাৰ। হয়। 2.5 কিলোমিটাৰ পাৰ হ'লে আমাৰ শিঙৰি মন্দিৰ পায়। হয় কুসুম্বৰ ভূঞা এইপিনেদি অহা যোৱা কৰিছিল, গুৰুজনৰ গৈছিল। হয়। ট্ৰাইবেলৰ লগত অত্যাচাৰ লগাই পেলাই ভটাগুটি খেলোতে তেখেত দৌৰি গ'ল ব্ৰহ্মপুত্ৰেদি। হয় ট্ৰাইবেলৰ ল'ৰাই খেদি যাওঁতে গোটেই যাক জাহ গ'ল কাৰণে ইয়াৰ পৰা ট্ৰাইবেলসকল গুচি গ'ল। হয়। আৰু তাৰপিছত গুৰুজনৰ ওপৰত অত্যাচাৰ চলিল। হয় সেই অত্যাচাৰত থাকিব নোৱাৰি গুৰুজনে ইয়াৰ পৰা গুচি গ'ল। গুচি গ'ল। হয় তাৰপিছত 40 বছৰ বয়সত আই কালিন্দীক বৰদোৱা জীয়াৰী হয় খেৰখুতীয়াই কথামতেই ইয়াতে বিয়া পাতিলে। ইয়াতে বিয়া পাতি পেলাই তেখেতে 2 বছৰ থাকিল। 14 বছৰ নে 40 বছৰ? 40 বছৰ বয়সত বিয়া পাতিছে। 40 বছৰ। দ্বিতীয় বিবাহ। দ্বিতীয় বিবাহ। দ্বিতীয় বিবাহ আই কালিন্দী আই বৰদোৱা জীয়াৰী হয়। তেখেতক বিয়া পাতিছে। হয়। বিয়া পাতি ইয়াতে 2 বছৰ আছে। তাৰপিছত তেখেত মধুপুৰলৈ ভ্ৰমণ কৰিলে আৰু তাতেই তেওঁ পৰলোক হ'ল। দাদা আৰু ইয়াত এটা কথা সুধোঁ মই, এতিয়া ঐতিহ্যমণিত আপোনালোকে ইয়াতে যেতিয়া বনাইছিলে, খান্দিছিলে, আৱিষ্কাৰ হৈছিলে, তেতিয়া কিবা নতুন তেনেকুৱা শিলালিপি বা কিবা পাইছিলে? ইয়াত আপোনাৰ ব্ৰিটিছ চৰকাৰে দিয়া যিখন তামৰফুলি আমাৰ মিউজিয়ামত আছে গুৱাহাটীত। হয় আৰু গুৰুজনাৰ জন্মস্থান বুলিয়ে দিছে। হয় আৰু তেখেতৰ যিটা বাচনত খায় হয় সেই বাচনটো মাটিৰ পাত্ৰ আছিলে। হয় এবাৰ এটা বাচনত খালে দ্বিতীয়বাৰ নাখায়, সেইকাৰণে তেওঁ সুকুমাৰ ইয়াত বহাই লৈছিলে। হয় তেখেতৰ আমাৰ স্নানঘাটৰ লগত যিটো খাল আছে তাতে সেই খালটোৰ কাৰণে আমি ডিছপাত আমাৰ বাতি মাটিৰ চব মাটিৰে কেয়াৰটেকাৰবিলাক পোৱা যায়। হয় কিন্তু তাতোতকৈও যেতিয়া আমাৰ মণিকূটটো বনায় আহিব পাৰে, হয় মণিকূটটো যেতিয়া বনায় তেতিয়া আপোনাৰ এই মণিকূটটো ইকৰেৰে ঘেৰি আছিলে। হয় ইকৰে ঘেৰি থকাৰ পিছত এজন ছেকেণ্ডৰ আলী নামৰ এজন মুছলিমে হয়। তাত কিবা বন্তি চাকি জ্বলি আছিল বুলি ভাবিছিলে। হয় সেই জ্বলি থকাৰ পিছতে ব্ৰিটিছ চৰকাৰে ক'লে, হয়। ব্ৰিটিছ চৰকাৰে ক'লে 14টা হাতীৰে জংঘল কাটি পেলাই হয় তেখেতৰ এখন হেংগুল টাইটেল কৰা টেবুল হয়। 60 কেজি ওজন, হয় তেখেতৰ এখন দেৱবজ্ৰালী ভাষা কীৰ্তন, কীৰ্তন, তেখেতৰ মৌৰা চৰাই ঠগা, হয় যিখন আমি মানে মৌৰা চৰাই বুলি কৈছোঁ, হয় তেওঁ মৌৰা চৰাইৰ লগত খেলি ভাল পাইছিল। হয় গতিকে মৌৰাবাৰী মৌৰা চৰাই তেখেতৰ সেইটোও আছে কাঠৰ হয়। হেংগুল টাইটেল কৰা। হয়। আৰু তাৰ লগতে তেখেতৰ 4টা হাতী বহা সৃষ্টি হাতী কৰিছিল। বহাইছে টেবুলখনৰ হাতী বহা সৃষ্টি কৰিছিল। হয়। টেবুলখন খহটা সহতা আৰু তেখেতে দোৰা বান্ধি দোৰা কাছৰ লগত খেলি ভাল পাইছিল কাৰণে দোৰা কাছৰে তেখেতৰ পুথি পঢ়া ঠগাখন আছে। হয়। আৰু তাতকৈ বেছি ইম্পৰ্টেণ্ট কথা আছে আপোনাৰ খেৰখুতীয়াক ইয়াতে খুলি দিছিল, জেগাখিনি ইয়াতে আছে। হয় আৰু তেখেতৰ যিখিনি এজোপা শিলিখা আছে, শিলিখা, সেই শিলিখাজোপা আপোনাৰ পুনৰুজ্জীৱিত হ'ল। সেইজোপা শিলিখা মই দেখুৱাই দি আছোঁ। শিলিখাজোপা দাদা ফোন আহিছে বাৰু, যিয়ে নহওক বহুতখিনি কথা দাদাই কৈ আছে, দাদা কওক। তাৰপিছত আপোনাৰ এই শিলিখাজোপাই গোল গোল শিলিখা, হয় সেই শিলিখাজোপা মানে মিঠা। হয় গতিকে শিলিখাজোপা মৰি গৈছিল। হয় আজিৰ পৰা 2 বছৰৰ পৰা এইজোপা বিজয় নেকি? ভূঞা নামৰ এইজোপা শিলিখা, বিজয় ভূঞা নামৰ এজন প্ৰকৃতিপ্ৰেমীক আনিলোঁ। হয় মানে তেখেতৰ জলতেই হয়। এতিয়া আমাৰ এই 2 বছৰৰ ভিতৰত হয় এই চাইডেদি আহি পেলাই তেখেতৰ এই ছাল মাটিত লাগি গ'ল হয়। আৰু এই অকণমানে বাঢ়ি আহি আছে। হয় গতিকে ইয়াতো নিশ্চয় ঐশ্বৰিক শক্তি এটা থাকিব লাগিব। নিশ্চয় নিশ্চয় হয় থাকিব লাগিব, নহ'লে গছজোপাটো হয়তো মৰি গ'লহেঁতেন। মৰি গ'লহেঁতেন। এইজোপাৰো ঐশ্বৰিক শক্তি গুৰুজনা বুলি আমি ভাবোঁ। হয় আৰু তেখেতে শিলিখা এইজোপাও খাইছিলে। এইজোপা শিলিখা খাব পাৰিব। হয় হে এইজোপা শিলিখা খাই একমাত্ৰ আমাৰ ফেঁচা এযোৰ আছে ইয়াত, মস্ত মস্ত ফেঁচা এযোৰ আছে, ফেঁচা আছেনে? ডাঙৰ ফেঁচা। হয়। মাঘী পূৰ্ণিমাত তেখেতসকলে মানুহক দেখা দিয়ে। দেখা দিয়ে। এইটো আমাৰ তেখেতৰ জপা আছিলে। হয় এইটো আজি 25 বছৰ আগলৈকে লৰাই দিলে জুনুক জুনুককৈ মাজে, হয় কিন্তু চোৰৰ হাত লগাৰ পিছত তেখেতৰ সুপ্ত হ'ল। হয় এইটো আৰ্কলজি ডিপাৰ্টমেণ্টক আমি মাজতে কাটিবলৈ কৈছোঁ, কি কৰে সেইটো তেখেতসকলে কৰিম বুলি কৈছে, কি কৰে। আৰু এইটো এটা জপা, ভিতৰটো খোলা। হয় এইটো এনেই কি বস্তুটো কি আছিলে? জপা। এইটো জপা জপা কি কামত ব্যৱহাৰ কৰে এইটো? তেখেতে গুৰুজনাই কিবা থৈছিল চাগে বস্তু, হয় হয় তালা চাবি নিচিনা খুলিব পৰা হেৰি আছে। নতুনকৈ কিছু ফটো আছে, আৰ্কিঅ'লজিষ্টবোৰ আহিছিলে, ৰেষ্ট'ৰেশ্যনছ অফ ষ্ট'ন অবজেক্টছ ভিতৰত পাইছিলে মাটি খান্দি।
বন্ধুসকল, এয়া হৈছে গুৰুজনাই ব্যৱহাৰ কৰা লিখন মেচ, আপুৰুগীয়া সাঁচি পাতৰ পুথি। দাদা, গুৰুজনাৰ ব্যৱহাৰ কৰা লিখন মেচটো আৱিষ্কাৰ কেনেকৈ হৈছিলে? এইখন গুৰুজনাৰ লেখা আৱিষ্কাৰটো হৈছিলে আপোনাৰ যেতিয়া ইয়াত জংঘল কাটি পেলাই উলিয়াইছিলে, এই ভেটিটোতে আছিলে। এইটো পুৰণা ভেটি আছিল আৰু পুৰণা ভেটি আছিলে। শিলাখণ্ডৰ ওপৰত সেইখিনি বস্তুখিনি থৈ তেখেত ইয়াৰ পৰা গুচি গৈছিলে। হয়, যোৱাৰ পিছত জংঘল হ'ল। তাৰপিছত এজন ছেকেণ্ডৰ আলী নামৰ এজন মানুহে তাত কিবা বন্তি জ্বলাই, মুছলিম মানুহ হয়, ছেকেণ্ডৰ আলী, তেখেতে বন্তি পোহৰ দেখা পাই পেলাই ব্ৰিটিছ চৰকাৰে কোৱাত ব্ৰিটিছ চৰকাৰে 14টা হাতীৰে আহি জংঘল কাটি পেলাই এই বস্তুখিনি আৱিষ্কাৰ কৰিলে। হয় হয়, দেখুৱাই আছোঁ। ইয়াতে আছিলে আপোনাৰ এখন হেংগুল টাইটেল কৰা টেবুল। সেই টেবুলখন প্ৰায় ওজন 60 কেজিমান হ'ব। টেবুলৰ ধোঁৱাডাল হৈছে কৰদৈৰ নিচিনা, আৰু টেবুলৰ মাজত আছে ওম বিষ্ণু, আৰু কাষতে আছে মৰীয়াবাৰী মূৰা চৰাই তেখেত খেলি ভাল পাইছিলে, তেখেতে মূৰা চৰাই ঠগাখন আছে, আৰু সন্মুখত এটা আছে ধোঁৰা কাছ ঠগা, ধোঁৰা কাছৰ লগত খেলি ভাল পাইছিল ধোঁৰা কাছ। আৰু তাতোতকৈ আৰু এটা বস্তু আছে আপোনাৰ, এই টেবুলখনৰ খহটা আৰু পাতটো যিমান দীঘল পুথিখনৰ, টেবুলখন সিমানেই দীঘল। হয় হয়, অকণমানো বহা টুটা নহয়, আৰু পাতকেইটা খুব ডাঠ। হয়, পাত প্ৰায় উৱলি যোৱা নিচিনা অৱস্থাত আছিলে। হয়, আৰু এতিয়া এই পাতৰ চাবৰ কাৰণে মানুহ আহে, আৰু এই পাতখিনি গোটেই বস্তুখিনি মই আজি 7-8 মাহৰ ভিতৰত আছাম টক্সত 1 ঘণ্টা দেখুৱালোঁ। দেখুৱাৰ পিছত আছাম টক্সত দেখুৱাইছিলে 1 ঘণ্টা কণ্ঠত দেখুৱাইছিলোঁ, দেৱজিৎ তালুকদাৰ আৰু আৰিফৰ লগত লগ খাই লৈ পেলাই। দেখুৱাৰ পিছত ইয়াকে চাবলৈ এতিয়া মানুহ আহে, আৰু ইয়াতে প্ৰণাম কৰি তেওঁলোকে যায়। আপুনি অসমবাসী ৰাইজক কিবা ক'ব বিচাৰিব নেকি? অসমবাসী ৰাইজক কৈছোঁ যে বৰদোৱাৰ আমাৰ নমস্য, সদায় আমাৰ লীলাভূমি। গুৰুজনাৰ জন্মস্থান হৈছে আলিপুখুৰী পাতেকেবুৰী থানেই, আৰু মৃত্যুৰ স্থান হৈছে আপোনাৰ মধুপুৰৰ যিটো অৱস্থা, ইয়াতকৈও বেয়া অৱস্থা, জন্মস্থানতকৈও বেয়া অৱস্থা মধুপুৰ। গতিকে তেখেতৰ জন্ম আৰু মৃত্যু দুই ঠাইত হয় একে ক'বলৈ, কিন্তু আমাৰ এতিয়া মৰীয়াবাৰী আমাৰ যিসকল আমাৰ মুছলমান মানুহ আছে, তেখেতসকলৰ সহায় সহযোগত আমাৰ এই থানখন 1983 চনতো আমাৰ একো হোৱা নাই, বাবৰি মছজিদ ভাঙোতো আমাৰ একো হোৱা নাইকিয়া। তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে, কেতিয়াবা আমাৰ ইয়াত ভকত নাথাকিলেও তেওঁলোকে থানখন ৰখি দিয়ে।